এইখিনি হ'ল ৰাতিপুৱাৰ সময় দিয়াই সেয়া ককাকৰ পিঠিত ধেমালি কৰি আছে আৰু এই ভিডিঅ'টো মই কৰি ৰাখিছিলোঁ 2021 চনতে মানে 2021 চনৰ 12 ডিচেম্বৰৰ দিনা কিন্তু এডিটিং কমপ্লিট নোহোৱাৰ কাৰণে আপোনালোকৰ মাজতে এৰিব পৰা নাছিলোঁ আৰু ফাইনেলি এই এডিটিংটো যেনে তেনে কৰি হৈ গ'ল সেইকাৰণে ভাবিলোঁ আজি আৰু পাব্লিছ কৰি দিওঁ আপোনালোকৰ মাজলৈ ভাবিছিলোঁ যে পাব্লিছ নকৰোঁ কিন্তু কিছুমান মুহূৰ্ত কেতিয়াবা সাঁচি ৰাখিবলৈ মন যায় আৰু সেই দিনটো এটা বিশেষ দিন আছিল আমাৰ কাৰণে সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ সেই ভিডিঅ'টো আশা কৰোঁ আপোনালোকে চাই ভাল পাব হাই এভৰিৱান সকলোকে পুনৰবাৰ উদিতা ষ্টাইল চেনেললৈ স্বাগতম জনাইছোঁ থাম্বনেইলটো বা টাইটেলটো দেখা পাই গমটো পাইছে আজি আমাৰ 4th এনিভাৰ্চাৰী আৰু এইটো বহুত বেছি স্পেচিয়েল এনিভাৰ্চাৰী হয় কাৰণ আমাৰ মাজলৈ ভগৱানৰ আটাইতকৈ ডাঙৰ আশীৰ্বাদ দিয়া আহিল আমাৰ মাজলৈ সেইকাৰণে ভেৰি হেপ্পী আমি আৰু এতিয়া গুৱাহাটীতে আছোঁ আমাৰ লগত আজি মা পাপাও আছে যোৰহাটৰ সেইকাৰণে বহুত বেছি ভাল লাগিছে আমি গোটেই পৰিয়ালটোৱে আজি একেলগে টাইম স্পেণ্ড কৰিব পাৰিম আৰু দিয়া মোৰ লগত আছে তাই আজিকালি অকল থিয় হৈ থাকিবলৈ বিচাৰে য'ত ত'ত ধৰি থিয় হৈ থাকে এতিয়া এয়া চাওঁ কি কৰিছা কি কৰিছা ন এইফালে দেখা এইফালে এনি টাইম থিয় হৈয়ে থাকিব নালাগে কিবা এটা পালেই হ'ল আৰু সেইটোতে ধৰিব আৰু থিয় হ'ব এতিয়া মোৰ গাৰ ওপৰত উঠিয়ে থিয় হৈবলৈ বিচাৰিছিলে কিন্তু নিদিলোঁ মই কোচলৈ লৈ ল'লোঁ মই কোচলৈ লৈ ল'লোঁ চ' সেয়াই আৰু এতিয়া মই ৰাতিপুৱাই ব্লগটো আৰম্ভ কৰিছোঁ আশা কৰোঁ আপোনালোকে ব্লগটো শেষলৈকে চাই থাকিব আমি দিনটো কেনেকৈ পাৰ কৰোঁ তাকে আজি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ লগত আশা কৰোঁ আজিৰ ব্লগটো চাই আপোনালোকে ভাল পাব ৰাতিপুৱাই শাহু বোৱাৰী দুইজনী লাগি গ'লোঁ পাকঘৰত মায়ে ৰেডি কৰি আছে আলু পৰাঠা আজি অৱশ্যে মই হেল্পাৰ হে দেই মা মেইন ৰান্ধনি গতিকে আলু পৰাঠা বনাই আছে ব্ৰেকফাষ্টৰ কাৰণে তাৰ লগতে মই এটা পাতৰ চাটনি বনাম বুলি ভাবিছোঁ আকৌ ককাকে আহি দিয়াকো দি থৈ গ'লেহি গতিকে এতিয়া আমাৰ দুজনীৰ মাজত দিয়ায়ো ভাগ লৈছে চ' সেয়াই তিনিজনী আছোঁ পাকঘৰত আকৌ দিয়া ককাকৰ হাততে দিবগৈ লাগিব চাটনিটো বনাবলৈ আছে যিহেতু গতিকে চাটনিটো বনাই লওঁগৈ চ' সেয়াই আজি আমাৰ ব্ৰেকফাষ্টত আছে আলু পৰাঠা চাটনি আৰু বইলিং কি কৰিছা এইটো দাঙি নাথাকে আমাৰ দেহা মানুহৰ এই মোমেণ্টটো মই সদায় এনজয় কৰোঁ তাই শুই উঠাৰ পিছতে এনেকৈ বহাৰ পিছত আৰু ছাতিটোৰ এই দাণ্ডিকেইডালত ধৰি অকণমান সময় খেলি থাকে ইয়াতে মই লুকা ভাকু খেলিব লাগিব এই মোমেণ্টটোত আমি দুইজনীয়ে খুব এনজয় কৰোঁ সেইকাৰণে ভাবিলোঁ আজি এইটো মোমেণ্ট আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ লগতে নিজৰ কাৰণে ভৱিষ্যতলৈও এনেকৈ সাঁচি ৰাখিলোঁ এইটো ভিডিঅ'তে আমি গোটেইকেইজন এতিয়া আমাৰ ওচৰতে থকা মন্দিৰলৈ বুলি ওলাই আহিছোঁ খুব সুন্দৰ এটি মন্দিৰ গতিকে আপোনালোকৰ লগতো সময়খিনি শ্বেয়াৰ কৰিম চাই থাকিব ভিডিঅ'টো আমি প্ৰথমে গৈ পাই লওঁগৈ এয়া হ'ল গণেশ মন্দিৰ আমি এতিয়া এয়া গণেশ মন্দিৰত আছোঁ আমাৰ সেৱা কৰা হৈ গ'ল ভিতৰত সেৱা কৰি আহিলোঁ আৰু মা এইফালে এভাগ মন্দিৰত সেৱা কৰিবলৈ গৈছে ভাবিলোঁ অকণমান মন্দিৰৰ ভিতৰৰ পৰিৱেশটো আপোনালোককো দেখাওঁ চাওকচোন ইমান ধুনীয়া ন বগা মাৰ্বলেৰে গোটেই মন্দিৰভাগ বনোৱা আছে আৰু এনেকুৱা বিশেষ দিনবিলাকত মন্দিৰলৈ আহিলে মনটোত অকণমান শান্তি অনুভৱ কৰোঁ গতিকে এইভাগ মন্দিৰলৈ আহিলোঁ আৰু এতিয়া গোটেইকেইজনে সেৱা লৈ পুনৰ ঘৰলৈ বুলি উভতিছোঁ ঘৰ পাই এতিয়া এয়া চাহ বনাবলৈ লৈছোঁ সন্ধিয়াৰ চাহকাপ খাওঁ গোটেইকেইজনে একেলগে আৰু চাহ খাবলৈ এয়া জেলেপি আনিছিলোঁ লগত আছে শাহুমায়ে অনা ঘিলা পিঠা কেক আৰু অৰিঅ' বিস্কুট গতিকে আমি এতিয়া চাহখিনি খাই লওঁ তাৰপিছতে পুনৰ আপোনালোকক লগ পাম এইফালে দেখা মা চুলিখিনি কি কৰিলা তুমি আচ্ছা কি কৰিছে দেখা আটা মাতাচোন কি কৰিছা সোধাচোন এটা কি কৰিমগৈ আমি আজি কি খাম নো খুৱাবা নে কিবা দিয়াৰ লগত অকণমান খেলাৰ পিছতে এতিয়া আহিলোঁ পাকঘৰলৈ গধূলিৰ সাজ যোগাৰ কৰিবলৈ লৈছোঁ আৰু এতিয়া বনাবলৈ লৈছোঁ চিকেন এই চিকেনখিনি মই প্ৰায় 3 ঘণ্টামানৰ আগতে ক্ৰীম দি মেৰিনেট কৰি ৰাখিছিলোঁ আৰু এতিয়া ইয়াৰে গ্ৰেভি বনাম
একচুৱেলি মই বনাবলৈ লৈছোঁ চিকেন বিৰিয়ানী আজি আৰু এনিভাৰ্চাৰী বুলি দিনটো বৰ বিশেষ ক'তো একো কিবা কিবি কৰা নহ'ল সেইকাৰণে ভাবিলোঁ এতিয়া আৰু চিকেন বিৰিয়ানীকে বনাওঁ যিহেতু হাজবেণ্ডে চিকেন বিৰিয়ানী খাই ভাল পায় সেইকাৰণে বনাবলৈ লৈছোঁ আৰু আজি ৰেচিপি শ্বেয়াৰ নকৰোঁ যিহেতু চিকেন বিৰিয়ানীৰ ৰেচিপি আগতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিয়ে থৈছোঁ যদিহে চোৱা নাই আপোনালোকে চাব পাৰিব মোৰ চেনেলত গ'লেই তাতে পাবই চিকেন বিৰিয়ানীৰ ৰেচিপি গতিকে চাই ল'ব পাৰিব আৰু খাই বৈ আজৰি হৈ এতিয়া আহিছোঁ শুবলৈ কিন্তু দিয়াৰ ফালে চাওকচোন তাই একেবাৰে পলিথিন এৰুৱাত ব্যস্ত একচুৱেলি এই পলিথিনখিনি তাই এৰুৱাই খুবেই ভাল পায় সোঁফালৰখিনি সেয়া এৰুৱাই খতম কৰিলে আৰু এতিয়া এই বাওঁফালত ধৰিছেহি চ' অলপ সময় পিছতে শুম আৰু আজিৰ ভিডিঅ'টো দীঘল কৰি নাথাকোঁ ইমানখিনিতে সামৰিম বুলি ভাবিছোঁ শেষত আপোনালোক সকলোলৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক আৰু সুস্থ থাকক ধন্যবাদ